হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে আৰু বহুত দিনৰ মূৰত আকৌ আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টো বহুত দিনতে বনোৱা, কিন্তু আজিহে আপলোড কৰিছোঁ, একদম সময় নাই পোৱা দেই। আৰু আমি আটাইকেইজনী আজি ওলালোঁ বাহঁতৰ ঘৰলৈ বুলি, ওচৰতে যিহেতু ডাঙৰ বাহঁতৰ ঘৰ তালৈ বুলি ওলালোঁ। কি কাৰণত ওলাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া জনাই আছোঁ। আৰু এয়া আহি চাৰিআলি পালোঁহি, চাৰিআলি পাই আহি দোকানত সোমালোঁ, অলপ কিবাকিবি ল'বলগীয়া আছিলে তাকে ল'লোঁ। আৰু এইফালে দেখিছে নহয় চাৰিআলিটো বাওঁ ছাইডে যি তোৱালি আছে সেইফালেদি আমি যাম। আমাৰ ছাইডেদি আহিলে সোঁহাত পৰে আৰু দোকানখনত ৰৈ আছোঁ যে সেয়েহে আপোনালোকক দেখাইছোঁ যে এইফালে এতিয়া বাওঁহাতে পৰিছে। আৰু এয়া আহি এয়া গলিটো আহি পালোঁহি, দোকানত ল'বলগীয়া বস্তুকেইটা ল'লোঁ আৰু এতিয়া বাহঁতৰ ঘৰলৈ বুলি আকৌ আহিলোঁ। এয়া দেখিছেনে পথাৰৰ দৃশ্যটো ইমান ধুনীয়া লাগে, গোটেই পথাৰখন সেউজীয়া সেউজীয়া হৈ আছে। আৰু এয়া বাহঁতৰ ঘৰ আহি পালোঁহি আৰু বাহঁত আছিলে পাছফালে। আৰু এয়া দেখিছে বাহঁতৰ টাববোৰ ইমান ধুনীয়া হৈ আছে। আৰু এয়া দেখিছেনে মেডেলবোৰ, এই মেডেলবোৰ হ'ল ডাঙৰ ভাগিনজনী আৰু সৰু ভাগিনজনীয়ে পোৱা ৱেইট লিফটিঙৰ মেডেল। বহুতখিনি পাইছে তেহেঁতি, আৰু এইবোৰ সম্বৰ্ধনা জনাইছিলে ৰাসত, আৰু কিছুমান স্কুলৰ পৰাও দিছিলে আৰু তেনেকৈ খেলৰ পৰাও দিয়া হৈছে। স্কুলৰ পৰা এইবোৰ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন যোৱা, আকৌ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন যোৱা। আৰু এয়া গুৰুকুল বিদ্যা মন্দিৰ স্কুলৰ পৰা তাই মেট্ৰিক দিছিলে। আৰু এনেকৈ সজাই থৈছে, বৰ ধুনীয়া লাগিছে দেখি মানে আহি দেখিছোঁ প্ৰথম সোমাই ইমান ভাল লাগিছে দেখি পিনে। আৰু বহুত দিনৰ মূৰত আহিছোঁ বাহঁতৰ ঘৰলৈ দেই, ওচৰতে যে ইমান অহাই নহয়, কাটচিতহে আহোঁ। আৰু এয়া দেখিছে ইমান ধুনীয়া মানি প্লেণ্টটো, আৰু ভিতৰতো অলপ দেখাই দিলোঁ। আৰু এইফালে তাই সৰুতে তোলা ফটো কিছুমান, আৰু এইফালে খেলত যাওঁতে গ্ৰুপ কৰি তোলা ফটো, আৰু এইফালে স্কুলৰ ফটো। আৰু এইফালে ডাঙৰ ভাগিনজনী এজনী, তাই থাকে ইটানগৰত, তাতে যিহেতু ৱেইট লিফটিঙৰ কোচিং হৈ আছে। আৰু সেয়া আৰু অলপ দেখাই দিছোঁ, টাববোৰ থোৱা ইমান ধুনীয়া লাগিছে পাতবোৰ ন, এনেকুৱা প্লেণ্টছবোৰ দেখিলে ভাল লাগে, ফুলেই হওক বা অকল পাতেই থাকক ভাল লাগে কিন্তু দেখি। আৰু বাহিৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ আপোনালোকক। এইফালে আৰু এইজোপা ফুলিছে ইমান ধুনীয়া লাগে, জবা ফুল গুলপীয়া ফুলি আছে, বৰ ধুনীয়া লাগিছে। এইফালে অলপ কিবাকিবি দেখাই দিছোঁ। এইফালে ডংকিতেলজোপা দেখিছেনে ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ লমি আছে। এইবোৰ পুৰণা প্লেন সোপা দেই। আৰু এয়া দেখিছে ডাঙৰ ভাগিনজনীয়ে আঁকিছিলে শিলগুটিত, ইমান ধুনীয়া আৰ্ট কৰে, ভাল লাগে তাই আৰ্টবোৰ। আৰু এইবোৰ কিছু মেডেল। আৰু এইজনী সৰু ভাগিনজনী, আজি আমি বাহঁতৰ ঘৰলৈ অহা উদ্দেশ্যটো হ'ল সৰু ভাগিনজনী যাবগৈ আৰ্মি স্কুললৈ, তাই যাব পুনে, সেয়েহে তাইক খবৰ ল'বলৈ আহিলোঁ যিহেতু যাবগৈ। আৰু এইফালে পাছফালে দেখিছানে ইমান ওখ কৰি বনাই দিলে, বহুত দিনৰ মূৰত আহিছোঁ যে দেখিয়ে বহুত বেলেগ লাগিছে। আৰু এতিয়া আমি সকলোৱে মিলি চাহ একাপ খাই লৈছোঁ। আমাৰ ছোৱালীকেইজনী মাৰা খাইছে। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে। আগতে আমি চোৱা চিডি কেছেটসমূহ কেনেকৈনো পেলাই দিওঁ নহয় জানো, ইয়াক আমি আৰ্ট কৰি ধুনীয়াকৈ সজাই থ'ব পাৰোঁ নহয় জানো, যাতে এটা স্মৃতি হিচাপে ৰৈ যায়। আৰু আগতে আমি কেনেকৈ চাইছিলোঁ ভিডিঅ'সমূহ, চিডি কেছেট এখন কিনি কেতিয়াবা আমি ভাড়ালৈও আনো নহয় জানো। এয়া দেখিছেনে ইমান ধুনীয়াকৈ এতিয়া আৰ্ট এটা কৰি থ'ব পৰা ব্যৱস্থাও আছে, ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে দেখিছে। আৰু এইবোৰ এটা আৰ্ট দিছে, এইবোৰতো ইমান ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে, ভাল লাগিছে এনেকৈ সজাই থৈছে। আৰু তাই বৰ ধুনীয়া আৰ্ট কৰি দিয়ে। আৰু সৰু ভাগিনজনীও বাৰু আঁকে, ধুনীয়া আঁকে তাই। আৰু এইফালে মইজনীতে অলপ দেখাই দিছোঁ। আৰু
আৰু আমি এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ বুলি। যিহেতু বতৰটো বেয়া হৈ আহিছে, বায়ে ভাত খাবলৈ ৰখাইছিলে, নাথাকিলোঁ কাৰণ মানুহজনৰ গাটো ভাল নাছিলে আৰু বতৰো খুব বেয়া হৈ আহিছিলে, ক'লা মলা হৈ আহিছিলে। সেয়ে আমি সোনকালে ঘৰলৈ আহিলোঁ। আৰু আজি নেক্সট ডে দেই, আজি ডাঙৰ বাহঁতৰ ঘৰলৈ মাতিছিলে, মানে সেই বাহঁতৰ ঘৰৰ পৰা অলপ মানে আগতে পায় তেওঁলোকৰ ঘৰটো, আৰু মানে ডাঙৰ ভিনদেউ বৰ্তাকৰ ঘৰ। আজি ভাত খাবলৈ মাতিলে, কৈছিলে সৰু ভাগিনজনী যাবগৈ বুলি, সেয়েহে তাইক ভাত খাবলৈ মাতিছিলে আৰু লগতে আমাকো মাতিলে। আমি পিছে আগতীয়াকৈ আহিলোঁ দেই। বাহেঁত মানে জিমলৈ গৈছে, আজি যিহেতু লাষ্ট ডে, সেয়া তাৰপৰা আহোঁতে অলপ পলম হ'ল। আৰু এয়া আমিবোৰ সকলো আহি পালোঁহি আৰু পাকঘৰত বায়ে ৰান্ধি আছে। কি ৰান্ধিছে আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো একেলগে চাই যাব। এইফালে বাহেঁত আহি পাই মানে আগে ছোৱালীজনীক খুৱাই লৈছোঁ, যিহেতু দেৰি হ'লে সোনকালে টোপনিও যাবগৈ পাৰে, আৰু এতিয়া খুৱাই ল'লে ময়ো আজৰি হ'ম আৰু ভালকৈ খাবলৈও পাম। এইফালে বায়ে কি বনাইছে আপোনালোকক দেখাই আছোঁ। এইফালে দাইল হ'লেই, এইফালে কিবা বনাব এতিয়া, মাছ বনাব চাগে দেই। আৰু এইফালে সকলোবোৰ যোগাৰ কৰি লৈছোঁ। এইফালে মাছৰ কণী, এইফালে পোলাও বনালে, আৰু এইফালে দাইল হ'লেই। আৰু এইফালে আমি আহিয়ে এনেকৈ জুচ খাই ল'লোঁ দেই। আৰু এইফালে ভাত হ'ল, আৰু এইফালে ব্ৰইলাৰ ফ্ৰাই কৰিলে, এইফালে খৰিচা দিয়া মাছ, আৰু এইফালে বইল গাহৰি খৰিচা দি বনাইছিলে। আৰু আমাৰ মাহেঁতো ইয়াতে আগফালে বহি আছে, আৰু এই বাহেঁত আহি পাই ভাগিনকেইজনে আগে খাই লৈছে, তাৰপিছতে আমি খাম। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন ভিডিঅ' সৈতে আকৌ লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই।